এইটো অৰিজিনেল ডিসপ্লে জেনুইন আছে এইটো 64 GB হয় তোমাৰ ভিডিও চাইলে 9999 টকা দিম তো চাওক মানে মই একবাৰ দেখুৱাই দিছো চাওক ক্র্যাশ এটাও নাই মানে 10000 টাকা লগত 5টা গিফট টেম্পার দি দিম কেবল দি দিম কভার দি দিম কন্ডিশন অল ওকে আমাৰ সপৰ পৰা একমাহ ওয়ারেন্টি পাই যাব ওয়ারেন্টি মানে গ্যারান্টি পাই যাব এটো মই তোমাৰ ভিডিও চাইলি ইয়াত লেখা আছে 5800 টাকা না 4500 টাকা আমি সেল কৰো 3500 টাকা দি দিম মাত্ৰ 3500 টাকা লগত একদম ওয়ারেন্টিৰ সৈতে লৈ যাব পাৰিব গ্যারান্টি দি ইমান কম দামত আপুনি সেকেন্ড হ্যান্ড ফোন এটা বিচাৰি আছে নেকি যদি আছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে একদম শেষলৈকে চাওক লেটস গো তো হেল্ল' গাইজ স্বাগতম টু মাই ইউটিউব চেনেল নয়ন ভ্লগছ আৰু বৰ্তমান আছো মই নলবাৰীত থকা পাৰফেক্ট গেজেটত তো এইফালে দেখা পাইছে এই পাৰফেক্ট গেজেট ইয়াত পাৰফেক্ট ধুনীয়া সেকেন্ড হ্যান্ড মোবাইল পোৱা যায় একদম A1 কন্ডিশনত ওপেন বক্স হক বা সেকেন্ড হ্যান্ড তো এইফালে চাব পাৰে পুৰা ধুনীয়া কালেকশ্যন আছে তো এইফালে ইমানখিনিতো আছেই তো এইফালেও আছে চাওক আৰু এইবিলাক কোটেখিনি 4G হয় 5G আছে বাকি এইখিনি এপল হয় এপল 2008 আছে তো তলতো আছে আৰু এইখিনি অকল 5G হয় তাৰপিছত আৰু কিবা কিবি ষ্টক তলতো আছে তাৰ লগতে আপোনালোকে সিলপেকো পাই যাব এইবিলাক হ'ল সিলপেক মাল একদম মানে এইটো একদম আনইউজ আৰু আমি সিলপেক হয় এইটো অনলাইন বাজতকে 3-4 হাজাৰ টকা এটা কমি যাব তাৰপিছত এইবিলাক আছে মানে সেকেন্ড হ্যান্ড হয় জাস্ট ওপেন বক্স কন্ডিশন এইটো মানে আনইউজ টাইপে আৰু আনুস না তো ইউজ হয় এটা 3 মাহ পুরনো কিন্তু সেকেন্ড হ্যান্ড হয় সেকেন্ড হ্যান্ড যে এটু নহয় যে ওপেন বক্স নহয় সেকেন্ড হ্যান্ড হয় একদিন ইউজ কৰিলে এটা সেকেন্ড হ্যান্ড হয় এটু নহয় যে বক্সটো থাকা মানে ওপেন বক্স ঠিক আছে একদম বক্সে এটি মানে পাই যাব এনে প্ৰাইসটো মানে কিমান মান আহিব এইটো কিমান মানে অনলাইন বাজতকে 8-9 তো কমি যাব তো অনলাইন প্ৰাইসটো ইয়াৰে চেক কৰি আহিব নামটো চাওক 2-3 মাহ পুরনো হয় মানে Galaxy A14 5G হয় তো এইটোৰ মানে প্ৰাইসটো কিমান মান আহি যাব এটু মই তোমাৰ ভিডিও চাই জুনিয়ে এনে প্ৰাইস 9000 টকা তোমাৰ ভিডিও চাই 7500 টকা দিম এটু তুমি স্ক্রিনশট মাৰি ৰাখিব দিম তো স্ক্রিনশট মাৰি ৰাখি থৈ দিব এইটো কিমান প্ৰাইসত হ'ব 7500 টকা দি দিম লগত চাৰ্জাৰ লগত চাৰ্জাৰো পাই যাব 7500 আমাৰ দোকানৰ পৰা ওয়াৰেন্টি পাই যাব তো ওয়ারেন্টিৰ লগত পাই যাব তো ধুনীয়াকৈ যাক মানে ল্যাপটপ লাগে আৰু আহি যাব পাৰে যিকোনো বস্তু পারচেজ কৰক ওয়ারেন্টিটো পাব যিবিলাক তো কোম্পানী ওয়ারেন্টি আছে কোম্পানী ওয়ারেন্টি পাই যাব আৰু যিবিলাকৰ কোম্পানী ওয়ারেন্টি নাই এটা সব ওয়ারেন্টি পাই যাব এটো নহয় যিকোনো মানে আপনি যদি মোৰ পৰা যদি একটু মোবাইল লয় আর 2500-3000 টাকা এটো তো আমাৰ সপৰ পৰা এক মাহ ওয়ারেন্টি পাই যাব তো এইফালে ধুনীয়াকৈ এইবিলাক মানে এপলৰ কালেকশ্যন পুৰা গোটেইখিনি আইফোন তো আইফোনৰ কিবা এটা মানে বাম্পাৰ অফাৰ লগাই দিয়া আইফোনত বাম্পাৰ অফাৰ মই বাকি গোটেইবিলাকতো অফাৰ আছে টেম্পাৰ কভাৰ গোটেইখিনি আমাৰ পৰা পাই যাব কেবুলডাল পাই যাব লগতে মই তোমাৰ ভিডিও চাইলে এইটো আইফোন 11 হয় মই চাৰ্জাৰনে চাই লওঁ এইটো অৰিজিনেল ডিসপ্লে বেটাৰী লো কম আছে 76 মান আছে বেটাৰীটো কিন্তু জেনুইন আছে এইটো 64 GB হয় তোমাৰ ভিডিও চাইলে 9999 টকা দিম তো চাওক মানে মই একবাৰ দেখুৱাই দিছো চাওক ক্র্যাশ এটাও নাই এটা ক্র্যাশো নাই মাত্ৰ 9999 5টা গিফট মানে 10000 টাকা লগত 5টা গিফট টেম্পার দি দিম কেবল দি দিম কভার দি দিম আৰু আমাৰ সপৰ পৰা স্পেশাল গিফট দিম হেতু মই ইয়াত মেনশন নকৰো আৰু বহুতে কমত পাই মানে ভাবিব আৰে কিবা এটা মানে কিবা ডুপ্লিকেটটো থাকিব আৰে একদম কম আছে আৰু তোমাৰ ভিডিওৰ কাৰণে তোমাক অফাৰ দি দিছো স্পেশালি আৰু এটো নহয় যে অকল মই এপলতে অফাৰ দিম এটা এন্ড্ৰইডতো অফাৰ দি দিও ঠিক আছে এন্ড্ৰইডৰ মই তো অফাৰ দি দিছো 4GB ৰেমৰ মোবাইল 32GB ষ্টৰেজ হয় এটো হোনৰৰ হয় অৰিজিনেল দামটো তো বহুখিনি আছে এটো মোবাইলৰ দাম জাস্ট কেবল কোনো চেঞ্জ নাই জাস্ট এটো ক্র্যাশটো কিহৰ ধৰাটো কাভাৰো ক্র্যাশ হয় কন্ডিশন অল ওকে আমাৰ সপৰ পৰা একমাহ ওয়ারেন্টি পাই যাব ওয়ারেন্টি মানে গ্যারান্টি পাই যাব এটো মই তোমাৰ ভিডিও চাইলি ইয়াত লেখা আছে 5800 টাকা না 4500 টাকা আমি সেল কৰো 3500 টাকা দি দিম মাত্ৰ 3500 টাকা লগত একদম ওয়ারেন্টিৰ সৈতে লৈ যাব পাৰিব গ্যারান্টি দি দিম গ্যারান্টি একমাহ গ্যারান্টি খালি কি আপনি নিজে নেফালব বা নাবেংব পানীত নেফালব বাকি এনি প্রবলেম আমার টাকা লইব যদি পারো রিপ্লেস করে দিম নহলে চাই দিম কিবা হলে মুঠতে আপনি এটো নহয় সেকেন্ড মোবাইল ল আপনি যাতে লস না খায় আৰু এইফালে মানে মই এটা ভিডিও চাই কিনে মই এটা মোবাইল ল'ব আহিছিলো মোবাইল মানে টেব এটা ল'ব আহিছিলো আৰু যোৱাকালি এটা ভিডিও আপলোড দিছো আৰু তুমি তোমাৰ লগৰ আগত যে মই ভিডিওত এইটোৰ এটা অফাৰ দিছিলো তোমাৰ লগৰ আগত কাস্টমাৰ লৈ গৈছে এই মাত্ৰ মানে এটা জাস্ট লৈ গৈছে শিল্পে অনলাইনত কে 3500 টাকা কমত দিছো তুমি তো যেহেতু দূৰৰ পৰা আহিছা মই সিমান টকা দি দিম লগত কি বুলডাল দি দিম ঠিক আছে তো মানে এইটো মই মানে ল'ব আহিছিলো আৰু ওয়াইফাই তো একদম মানে ধুনীয়া কন্ডিশন হৈ আছে নরমাল ইউজৰ কাৰণে ধুনীয়া আৰু বাকি এনেকুৱা সেম কিবা মানে টেব আছে নেকি অলপমান লো প্ৰাইস এনেকুৱা আছে কিন্তু বৰ্তমান এনেকুৱাটো এটাই আহিছে এইটো মই অফাৰ দি দিছিলো বাকি এইবিলাক আছে 3500 মানৰ পৰা পাই যাব 2GB RAM লাভাৰ হয় একদম মজা আহিছে আৰু কন্ডিশন ওকে আৰু বহুতে মানে ফাইনেন্সৰ কথা মানে সুধি থাকে যিহেতু মোবাইল এটা ল'ব সকলোৰে মানে পইচাটো মানে ইমানখিনি বাজেট নাথাকে
তো মানে ফাইনেন্স হৈ যাব নাই আমাৰতো নতুন মোবাইল ল'লে বাজাজ ফাইনেন্স হৈ যায়, চেমচাং ফাইনেন্স হৈ যায়, Xiaomi ফাইনেন্স হৈ যায়, মানে ৰেডমি মোবাইলত ৰেডমি নিজৰ ফাইনেন্স আছে, একদম কম হেৰিতে ন' কষ্ট EMI হয়। তাৰপিছত যদি আপোনাৰ ছেকেণ্ড হেণ্ডত যদি ল'ব বিচাৰে ধৰক 10,000 টকাৰ ওপৰৰ মেক্সিমাম ওপৰৰ মোবাইলবিলাক ফাইনেন্স হৈ যায়। আপোনাৰ ডাউন পে'মেণ্ট ধৰক চিভিলৰ ওপৰত হয় 40 to 50% ডাউন পে'মেণ্ট আহে, বাকীখিনি আপোনাৰ EMI হৈ যায়। তো মানে ফাইনেন্স গোটেইতে এভেইলেবল আছে আৰু Available আছে। ঠিক আছে কিন্তু আপোনাৰ ধৰক 10,000 টকাৰ ওপৰৰ হ'ব লাগিব আৰু মোবাইলটোৰ কণ্ডিশ্যনটো ভাল হ'লে ফাইনেন্স হ'ব। ঠিক আছে এইটো নহয় যে ব্ৰকেন মোবাইল কিন্তু ফাইনেন্স নহয়, যিবিলাক মানে ব্ৰকেন মোবাইল সেইটো মানে ফাইনেন্স নহয় কিন্তু। ঠিক আছে আৰু তো বাকী এতিয়া আমি প্ৰথমতে এণ্ড্ৰইডৰ অলপমান কালেকশ্যন চাই লওঁ, তাৰপিছত মানে কেইটামান আইফোনৰো চাম আৰু তো এইফালে এণ্ড্ৰইডৰ কালেকশ্যন চাব পাৰে 5G 4G গোটেইখিনি আছে। গুগল পিক্সেল আছে, ৰিয়েলমিৰ আছে, গোটেইকেইটা ব্ৰেণ্ডৰে আছে, চেমচাঙৰ আছে, তাৰপিছত কাৰ্ভৰ আছে, পিক্সেল আছে, OnePlus। তো এইফালে চাব পাৰে পুৰা এণ্ড্ৰইডৰ কালেকশ্যন এইখিনি ছেকেণ্ড হেণ্ড বুলি গমেই নাপায় এইবিলাকত। তো একদম মানে ব্ৰেণ্ড নিউ টাইপ হৈ আছে। একদম গম নাপায় যে ছেকেণ্ড মোবাইল এটা আপুনি কৰি আছে। তাৰপিছত ইয়াত আছে, তাৰপিছত এইটো হয়, এইটো এক্সাৰ কনভাৰ্টাৰ 7 Pro। ইয়াৰ মোৰ তিনিটা কালাৰেই আছে, চাই লওক। তো অৰেঞ্জ, তাৰপিছত হোৱাইট, আৰু এইফালে এইটো এটা কালাৰ আছে, এইটো এক্সাৰ কনভাৰ্ট হয় 7 Pro। এইবিলাক পাই যাব 16,500 টকাৰ পৰা ষ্টাৰ্টিং হৈ যায় তো 16,500 পৰা পাই যাব পাই যাব এইখিনি। এইবিলাক। তাৰপিছত আৰু মোৰ তাতে 13 ষ্টকো বহুখিনি আছে। তো বেটাৰী হেল্থ মানে কিমান মান আহি যাব আৰু 80+ আছে। তো 80+ আছে একদম বেটাৰী। চেমচাঙৰ আছে মোৰ তাতে, S23 Ultra আছে, S23 FE আছে। এইবিলাক গুড কণ্ডিশ্যন চলে, ক্ৰেছ নাই, মানে ক্ৰেছ নহয়, একদম ব্ৰেণ্ড নিউ টাইপ আৰু কণ্ডিশ্যন। কোনো ধৰণৰ অপেন বক্স নহয়, ছেকেণ্ড হেণ্ড হয়। তো মজা আৰু ধুনীয়া কণ্ডিশ্যনত আছে এইবিলাক গোটেইখিনি। আৰু এইটো এটা আছে এইটো আছে, মই আৰু দেখাই আছোঁ Pro Series আৰু কিবা কিবি আহিছিল অলপ আগত, কিবা কিবি ওলাইও গ'ল আৰু মই দেখাই আছোঁ। এইটো আছে 13 Pro, 14 Pro, 12 Pro Max। গোটেইখিনি কণ্ডিশ্যন আছে। তো প্ৰাইচ কেইটামানক কৈ দিয়ক, মানে কণ্ডিশ্যন চাই লওঁ। চাওক কণ্ডিশ্যন চাওক, মানে এটা ক্ৰেছ নাই আৰু। প্ৰাইচটো মই কৈছোঁ 13 Pro ষ্টাৰ্টিং প্ৰাইচ 40,000 টকাৰ পৰা পাই যাব, 14 Pro 50,000 টকাৰ পৰা ষ্টাৰ্টিং পাই যাব, আৰু 12 Pro Max কিমান আৰু 29 মানৰ পৰা ষ্টাৰ্টিং হৈ যায়। তাৰপিছত মোৰ তাত আছে 14 আছে, 14+ আছে, 15 আছে। এইবিলাক চাওক 15, এইটো হ'ল iPhone 15 পাই যাব। iPhone 15 256 GB 40,000 টকাত পাই যাব। 256 GB 128 40+ চেল হয়। তাৰপিছত মোৰ তাতে 14+ আছে, জাষ্ট ক্ৰেছ কাভাৰৰ ক্ৰেছ আছে। এইখিনি মানে এইখিনি ক্ৰেছ আছে কাভাৰৰ এইটো হয় অল অ'কে, এইটো 32,000 পাই যাব। বেটাৰী হেল্থ 80+ থাকিব, 85 আছে। 85 আছে এইটো। এইটো ৱাটাৰ চিল হয়, আপুনি পানীত জগাই দিব পাৰিব, একো নহয়। বাকী এইবিলাক কালেকশ্যন চাবলৈ 13 মতে বহুকেইটা পিচ আছে আৰু কিবা কিবিতো ওলাই গ'ল। তো এইফালে হোৱাইট, ব্লু, ৰেড গোটেইখিনি একদম কালেকশ্যন আছে আৰু একদম কালাৰ অপশ্যন লৈ যাব পাৰিব। তো এইফালে চাওক 14 এই গোটেইখিনি কালেকশ্যন চাওক। এইবিলাকৰ প্ৰাইচ কিমান হৈ যাব? 13, 14। 27 পৰা ষ্টাৰ্টিং হৈ যায়, উইথ বেটাৰী হেল্থ আৰু ষ্ট'ৰেজটোৰ ওপৰত দামটো অলপ ডিফাৰেঞ্চ আহে। তো সেইটোৱে আৰু বেটাৰী হেল্থ কণ্ডিশ্যনটোৰ ওপৰতো মানে দামটো মানে সেই আৰু বেছি দামৰ ডিফাৰেঞ্চ নহয়, যিহেতু নহয় যে 2,000 টকাৰ ডিফাৰেঞ্চ আহি যায়। তাৰপিছত 12 আছে, এইটো 12 হয়, এইটো 12 হয়। তো এইবিলাক 12 আছে। 12ৰ প্ৰাইচটো কিমান মান হৈছে? এটা 12 হয়। তো চাওক 12ত 19,000 টকাৰ পৰা ষ্টাৰ্টিং পাই যাব। 19,000 টকাৰ পৰা ষ্টাৰ্টিং। 64 GB ভেৰিয়েণ্ট পাই যাব। তাৰপিছত আৰু এইফালে 120 21 মান আহি যায়। মোৰ তাতে 11ৰো বহুকেইটা ষ্টক আছে, জাষ্ট এইটোতো মই অফাৰতে দি দিলোঁ। ঠিক আছে। চাই লওক। তো এইফালে 11 চাওক। তো ধুনীয়া ধুনীয়া কালাৰ এইবিলাক 14,000 টকাৰ পৰা পাই যাব। জাষ্ট এইটো কেৱল অফাৰ দিছোঁ, এইটো মই ইয়াত মেনশ্যনে কৰা নাই, এইটো 10,000 টকাত পাই যাব। বাকী এইকেইটা চাওক, এইকেইটা মানে বেটাৰী হেল্থটো বেছি আছে, সেইকাৰণে অলপমান প্ৰাইচটো বেছি আহিছে। বাকী এইটোতো পূৰা অফাৰতে আছে। আৰু এটা আছে হোৱাইট কালাৰ। তো এইফালে চাওক, মানে এইকেইটা বেটাৰী হেল্থৰ আৰু ষ্ট'ৰেজৰ ওপৰত মানে সেই কৰি কিনে দামটো আহিব আৰু। বাকী এক্সাৰো আছে মোৰ তাতে,
এক্সাৰ কনভাৰ্টো আছে, এক্সাৰো আছে, এইবিলাক এক্সাৰ। এইবিলাক এক্সাৰ চাওক, এক্সাৰৰ প্ৰাইচটো কিমান মান আহিব? এক্সাৰ 12,000 11,500 টকাৰ পাই যাব। তো 11,500 মানে এক্সাৰটো পাই যাব আৰু কনভাৰ্টেড হ'লে মানে 16-17 পাই যাব আৰু 16,500 টকাৰ পৰা ষ্টাৰ্টিং। বাকী আৰু আইফোনত আৰু মোৰ তাতে AC2020 এইটো AC20 ডুৱেল চিম হয়, এইটো AC2020 এইবিলাক পাই যাব 8,500 টকাৰ পৰা পাই যাব AC2020। তাৰপিছত আইফোন আৰু মোৰ তাতে 7 প্লাছ আছে, 7 আছে। এইবিলাকৰ প্ৰাইচটো কেনেকৈ আহিব? 7 এটা 7 আছে, 7টো 5,500 টকাত পাই যাব, 7 প্লাছ 6,500 টকাত পাই যাব। যদি একদম কম বাজেটত লাগে আৰু আৰামছে ধুনীয়া আৰু জাষ্ট কেৱল এইকেইটা মই এটা কৈ দিওঁ যদি নহয়, খালি কি বেটাৰীটো অলপ কম কিন্তু এইবিলাকত। বেটাৰীটো মানে কম পাব। যদি আপুনি ভালকৈ ইউজ কৰে একদিন আপোনাৰ নোৱাৰে চলাব, দুবাৰ চাৰ্জ দিবই লাগিব। ঠিক আছে আৰু বেটাৰীটোৰ ওপৰতে মানে দামটো অলপ পুৰণা, বহু পুৰণা মডেল হয়, ইয়াতো বেটাৰী চেঞ্জ থাকিবই। ঠিক আছে আৰু বাকী আপোনালোকে দোকান ভিজিট কৰিলে গমেই পাব, যোনটোত মানে বেটাৰী চেঞ্জ থাকিব সেইটো চেঞ্জ বুলিয়ে কৈ দিব। আমাৰ এনেকুৱা নহয়, আমাৰ যোনটো বেটাৰীটো আছে তোমাৰ লিখাই থাকে। মই বেলেগ নকওঁ, মই এটা আপোনাক হেৰি দেখাই আছোঁ, যোনটোত আমাৰ যি লেখাই থাকে আপোনাক মই দেখাই আছোঁ। এইটো বেটাৰী চেঞ্জ লিখাই আছে তাত। তো ইয়াতে বেটাৰী চেঞ্জটো আছে আইফোন 11টো। এইটো লিখা এনেকুৱা নহয়। তো এইটো মানে কিমান মান প্ৰাইচ আহি যাব আৰু বেটাৰী চেঞ্জ এইটো? 13,500 টকাত পাই যাব। এইটো খালি বেটাৰী চেঞ্জ আছে, কিন্তু জেনুইন বেটাৰী হয়। আৰু তো ৱাৰেণ্টিও পাই যাব বেটাৰীৰ, কিন্তু তথাপিতো লেখাই আছে যোনটো বেটাৰী চেঞ্জ থাকে, যোনটো ব্ৰকেন থাকে ব্ৰকেন, যিটো যি ইছ্যু থাকে আমাৰ তাতে এইটো লিখাই থাকে আমাৰ। তো গোটেইখিনি মানে ষ্ট'ৰ ভিজিট কৰিলে আপোনালোকে গমেই পাব আৰু এইফালে কালেকশ্যন চাব পাৰে। তো ধুনীয়া ধুনীয়া কালেকশ্যন, এইফালেও কালেকশ্যন আৰু বহুতখিনি কালেকশ্যন বাৰু ওলোৱাই নাই, আছে কিবা কিবি আৰু তলতো কিবা কিবি আছে। আৰু যদি আপোনালোকে হ'লচেলত ল'ব বিচাৰে আপোনালোকে হ'লচেলো পাই যাব। তো হ'লচেলো পাই যায় ন? মিনিমাম 5 পিচ ল'ব লাগিব। ঠিক আছে, হ'লচেলটো পাই যাব। মিনিমাম 5 পিচৰ পৰা ষ্টাৰ্টিং হয়। আপোনাৰ যি লাগে চব পাই যাব। এণ্ড্ৰইড লাগে এণ্ড্ৰইড পাব, এপল লাগে এপল পাব, হ'লচেলত লাগে হ'লচেল পাই যাব। আৰু ধুনীয়াকৈ আপোনালোকক গোটেইখিনি কালেকশ্যন দেখুৱালৈ বাৰু। আৰু আপোনালোকে যদি কিবা মানে সুধিব লগা থাকে আৰু কণ্টেক্ট নম্বৰটো ধুনীয়াকৈ মই স্ক্ৰীণতো দি দিছোঁ বা ডেছক্ৰিপশ্যনতো চেক কৰিলে আপোনালোকে পাই যাব। নহয় যে ধৰক আহিলে যে ল'ব লাগিব এনেকুৱা নহয়, চবৰে মিলিব লাগিব। ধৰক কিবা কাৰণত মোৰো কিবা একেবাৰে দামটো বেছি হৈ যাব পাৰে, আপুনি ভাবাত এইটো নহয় দোকান যদি ল'ব লাগে আপোনাৰ চাওক ভিজিট কৰা দোকানখন, দোকানতো ধৰক এইটো আপোনাৰ ডিচাইড কৰিব। আৰু বৰ্তমান সময়ত চাই যাওক আৰু যি দোকানখনত যি কেনেকুৱা কি বা ভিডিঅ'ত পোৱা দৰে দামটো পাইছে নে পোৱা নাই, আৰু যদিও পোৱা নাই আপোনাৰ ডাইৰেক্ট কমেণ্ট দিব যে ভিডিঅ'তকৈ দামটো পোৱা নাই। তো ভিডিঅ'তকৈ মানে দামটো পাবই, লাগে হ'লে ভিডিঅ'তকৈ মানে দামটো অলপমান কমাই দিব যাতে। কমাই দিব নোৱাৰিলেও ধৰক কিবা এটা হ'লে আমাৰ ফালৰ পৰা গিফ্ট এটা হ'লে ঠিক আছে আৰু গিফ্ট এটা হ'লেও দি দিব। আৰু বাকী এড্ৰেছটো কৈ দিয়ক। আমাৰ এড্ৰেছটো হ'ল নলবাৰী অমেয়াপুৰ বামুণ্ডী চক। আপোনালোকে নলবাৰী চাইডৰ পৰা আহিলে আপোনালোকৰ ৰাইট চাইড হ'ব, দেখাই পাব যে ভব্য হোটেল এণ্ড ৰেষ্টুৰেণ্ট আছে। আগত নায়াৰা তেল ডিপো, তাৰ ওচৰত লেখে, তাতে কাৰোবাক সুধিলে মানে আপুনি ডাইৰেক্ট বা গুগল চবতকৈ হেৰি আপোনাৰ গুগল মেপত ডাইৰেক্ট মাৰি দিব পাৰফেক্ট গেজেটছ বুলি, ডাইৰেকশ্যন দেখাই দিব। আৰু যদি আপোনাৰ গুৱাহাটী চাইডৰ পৰা আহে নায়াৰা তেল ডিপোটো পাৰ হৈ কিনে অমেয়াপুৰ চক নাপাওঁতে লেফ্ট চাইডে। ঠিক আছে আৰু গোটেইখিনি মানে জনাই দিলোঁৱে। বাকী কিবা যদি সুধিব লগা থাকে ফোন নম্বৰত কল কৰিলে আপোনালোকে 10টাৰ পৰা ৰাতি 9টালৈ ফোন কৰিব। তাৰপিছত ধৰক ফোনটো আমাৰ লগত নাথাকে, এনেকুৱা কিছুমান ধৰক কেতিয়াবা এনেকুৱা হয় ৰাতি দেৰিকৈ ফোন কৰে বা পুৱাই ফোন কৰে, ফোনটো আমি ৰিচিভ কৰিব নোৱাৰোঁ, মানে এতিয়া আমাৰো বেয়া লাগে, কিন্তু এনেকুৱা নহয় আপোনালোকে টাইম এটাত ফোন কৰক। ঠিক আছে আৰু ষ্ট'ৰ মানে কিমান মান টাইমত খোলা হয়? 10টা বজাত পৰা খোলা হয়। ঠিক আছে আৰু 10টাৰ পৰা আহিব পাৰে আপোনালোকে ষ্ট'ৰত আহিলে। বাকী আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু নতুনকৈ চাই থাকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।